যাচিছোঁ, আশীৰ্বাদ যাচিছোঁ যাতে টকিঅ' অলিম্পিক 2020 যিটো অলিম্পিক আহি আছে টাইমিঙত অৱশ্যে হিমাই সকলোতে কৈছে তাই মেডেলৰ পিছত নদৌৰে, সময়ৰ পিছতহে দৌৰে। তথাপিও আমি আশাবাদী হিমাই আমাক, মই বিভিন্ন সময়ত কৈছোঁ যে মই অলিম্পিকৰ মেডেল তাইকো কৈছোঁ যে মেডেল চুই পোৱা নাই, আৰু হিমাৰ জৰিয়তে এটা অলিম্পিকৰ মেডেল চুই পাম বুলি আজি আকৌ আশা ৰাখিছোঁ। আমাৰ বিদ্যালয়ে আশা ৰাখিছে আমি হিমাৰ জৰিয়তে মেডেল সহ আমি লৈ আহিম। আমি মেডেল অলিম্পিকৰ মেডেল চুব পাম বুলি আশা ৰাখিছোঁ। আমি এটা কৰ ধনীয়ে হিমা জয়যাত্ৰা অব্যাহত থাকক বুলি আমি সকলোৱে এটা আদৰণি জনাওঁ। বাকী কাম গভৰ্ণমেণ্টে কৰিব, কি কৰে, কিন্তু স্কুলত চাফা কৰা দায়িত্বটো তোমালোকে অলপ চাফা কৰিব আপোনালোকক কৈছোঁ। এতিয়া বিভিন্ন আহি থাকিব ন, জাৰ্মানীৰ পৰা ৰিপৰ্টাৰ আহিছে চাবৰ কাৰণে। জাৰ্মানীৰ পৰা আহিছে, জাৰ্মানী কলিনৰ পৰা আহিছিলে, তাৰপিছত CNN আহিছিলে। চাফ চিকুণ কৰি ৰখাবা, সেউজীয়া কৰি পেলাই এতিয়া কৰিব ন। আচাৰহঁতেতো ক'ব নালাগে, নিজে কৰিবানে? লেতেৰা যাতে কোনেও নকৰে, শুনিছা নাই কি কৈছে? চিপছৰ পেকেট যাতে য'ত ত'ত পৰি নাথাকে। আগতে আমিও খাইছিলোঁ, চব ইউৰিয়া হৈ গ'লতো, আমিও ইউৰিয়া খাইছিলোঁ। আমাৰ দেউতাহঁতে আকৌ কাৰতে খাইছিলোঁ, আমি চিপছতে খাওঁ। তোমালোক সঁচাকৈ সৌভাগ্যৱান।